বনবাসী জীৱনৰ অন্ত পেলাই ৰাজ্য শাসনৰ মেলি চুপাতত নাযায় চিৰপূজ্য পিতৃদেৱৰ দৰে ৰাজ্য শাসন কৰিব পাৰিছো। এয়া সম্পূৰ্ণৰূপে নিৰ্ভৰ কৰিছে তোমালোক আৰু অযোধ্যাৰ শত শত প্ৰজাগণৰ ভাই পাই ধন্য আজি অযোধ্যাৰ প্ৰজাগণ আৰু ধন্য কত আমি তোমাৰ মাতৃ কি কোৱা ভাইহঁত? সঁচা দাদা, আজি অযোধ্যাৰ পৰামুখত নাই অলপ দুখৰ চিন। প্ৰতি প্ৰজাৰ মুখামুখা কৰণ তোমাৰে তোমালোকে কাম। সঁচাকৈ গৌৰৱান্বিত আমি তোমাৰ ভাতৃগণ। ভাই লক্ষ্মণ কি হ'ল দাদা? হয় হয় গৌৰৱ আৰু কিমান দিন থাকিব দাদা? দাদা সঘনে কিয় মোৰ বুকু কঁপি উঠে নাজানো দাদা ইয়াত কাৰণ। সুদূৰৰ পৰা কোনোবাই চিঞৰি চিঞৰি কয় সাৱধান লক্ষ্মণ সাৱধান। অযোধ্যাৰ বিপদ আজি নিশ্চয় ৰজক আহিছে না কিবা হেতু সাৱধান হ'ব লাগে অযোধ্যাৰ ৰাজ্যত। কিবা হেতু সাৱধান হ'ব লাগে এই ঠাকুৰ লক্ষ্মণৰ দাদা। দাদা তোমাৰ ক্ষেত্ৰত এনে কৌশলতাই নাপায় লক্ষ্মণ। দাদা সঁচা কথা ভাই, যেতিয়ালৈকে আমাৰ হীৰত পিতৃ পিতামহৰ থাকিব আশীৰ্বাদ তেতিয়ালৈকে ভাইহঁত চিন্তাৰ কোনো মই নেদেখো পাৰি। বাৰু বৰা ভাইহঁত দাদা কৰবে